हेलो एवरीवन आशा करूँ सकलो भाले आछे এইটো ভিডিও মই মাঘ বিহুৰ সময়তে একচুয়ালি লৈ থৈছিলোঁ কিন্তু আপলোড কৰাত পলম হ'ল যেহেতু বিহুৰ কথা মামাহঁতৰ ঘৰলৈ বুলি মাতিছিল ভাত খোৱাকে আৰু লগতে মোৰ গাঁৱৰ ঘৰ মানে খুৰাহঁতৰ ঘৰলৈও মাতিছিলে মোৰ মাৰ ঘৰ আৰু মোৰ দেউতাৰ ঘৰ মানে গাঁৱৰ ঘৰ আৰু আমাৰ বেছি ডিষ্টেন্সত নহয় আৰু ওচৰা-ওচৰি হয় সো একদিনতে আমি কভাৰ কৰিব পাৰোঁ আৰু সো এয়া মামাহঁতৰ ঘৰলৈ আহি পালোঁ এখন আমাৰ মামাহঁতৰ ঘৰ মহাও আহিছিল মানে সেইদিনা বিহু খাবলৈ গৈ পালোঁ গৈ পাই অলপ টাইম বহিলোঁ চাহ তাহ খালোঁ যিহেতু বিহুৰ কথা পিঠা লাড়ু বনাইছিলে সেইখিনি বাৰু নল'লোঁ ভিডিঅ' তাৰপিছত ভাত খাব আহিলোঁ এই য়েল্ল' কুৰ্তি দেখিছে এজনী কাশ্মীৰী মোৰ মামাৰ ছোৱালী আৰু পিংক মেখেলা চাদৰ এজনী মোৰ মামী আৰু মানস নাছিলে বাৰু সো ভাত পানী খাই আমি ওলাই দিলোঁ খুৰাহঁতৰ ঘৰ আহি পালোঁ এয়া খাই লৈ আহি পূৰা শুয়ে দিলে একদম ভাগৰ লাগিছে বোলে তাৰপিছত সিমান নাছিলে মানে খুৰাৰ ল'ৰাটো নাছিলে বাৰু তাৰপিছত এয়া খুৰীয়ে ভেয়া বনাই আছে চাহ বনাই আছে আমাৰ কাৰণে যিহেতু বিহু বুলি কৈছোঁ তো ঢেৰ পিঠা লাড়ু কিবা কিবি বনাইছে সেই লাল চাহ খালোঁ অলপ খাই লৈ খুৰীয়ে ঢেৰ কিবা কিবি আইটেম বনাইছিলে ভাত খালোঁ আইটেমখিনি বাৰু পিছত দেখা পাব এয়া পনীৰ চ' ইমানখিনি আছিলে আজিৰ ব্লগটো আশা কৰোঁ আপোনালোকে চাই ভাল পালে চিকেন পনীৰ বেঙেনা ফ্ৰাই আৰু কেপচিকাম ফ্ৰাইটো আমি খাই দিলোঁ সেয়া মাছ আৰু তলত কিবা আছে আৰু মাহৰ দালি আছে মাহৰ দালি আৰু এই হাঁহৰ মাংস মুড়ি ঘণ্ট শেষ খাই শেষ এই খাৰ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব এফালে আমাৰ চিকলি মাইনা কিমান আইটেম পুৰা